কবি প্ৰাণজিৎ দাসৰ কথাৰে কবিতাৰ শিৰোনাম মোৰ মৌনতাই হৈছে বিষাদৰ অন্য এটি নাম। প্ৰেমে যেনেকৈ জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়, মৃত্যুৰ মুখত পেলাবলৈ উদ্গনি যোগায়। আচলতে বেইমান কোনো নহয়, বেইমান হ'ল নিৰৱধি সময়। জীৱন বাধ্যকতাত পৰি য'ত হেলা ৰঙেও উটি ভাহি যাব লগা হয় সময়ৰ সোঁতত। এই যে মই ওঠত এটি কৃত্ৰিম হাঁহিলোঁ, ভাল থকাৰ এখন পূৰ্ণাংগ নাট প্ৰদৰ্শন কৰি গৈ আছোঁ। নিজেই নিজক ফাঁকি দি, নিজেই কান্দি আনক হহুৱা, এইটো এটা কম কষ্টকৰ কাৰবাৰ নহয়নে? এই যে তুমি এটা অজুহাত দেখুৱাই, এটা ঘৃণাৰ পাত্ৰ দলিয়াই, বেইমানিৰ জীয়া চেকা এটা লগাই, বুকুত প্ৰচণ্ড আঘাত এটা সানি তুমি আঁতৰি যোৱা, এইবিলাক সকলো বেইমানী সময়ৰ চুনামি। আচলতে তোমাৰ বাবে তোমাৰ মনত মই ৰলোঁ বেইমানী সময়ৰ বেইমানী নায়ক। সেয়া আজি মই মৌন ব্ৰতেৰে দুখ আঘাত কষ্টক সহ্য কৰিব ক্ষমতা আছে মোৰ, ধৈৰ্য হেৰুৱা নাই। তুমি সেই তাহানিতে দি থৈ যোৱা, মোৰ মৌনতাই হৈছে বিষাদৰ অন্য এটি নাম।